সঁচা অৰ্থত জীৱনটো তেওঁৰেই হয়, যাৰ মৃত্যুত সমগ্ৰ বিশ্বই আফচোচ কৰে। এনেইতো সকলোৱে এই জীৱন লৈ পৃথিৱীলৈ আহে মৰিবলৈয়ে, কিন্তু আমাৰ জীৱনত বহু লোকৰ আগমন হোৱাৰ পাছতো কেৱল কিছুমান লোকেহে আমাৰ মনত সাঁচ পেলাই থৈ যাব পাৰে। হয় বন্ধুসকল, আমাৰ জীৱনত বহু লোকৰ আগমন হয়, কিন্তু মনত সাঁচ পেলাই থৈ আমাক এৰি থৈ যোৱা মানুহ খুব কম, যিয়ে আমাৰ সমাজ আৰু জীৱনক এক বেলেগ ধৰণৰ প্ৰতিচ্ছবি দি থৈ যায়। মই যদি আপোনালোকক দয়া আৰু নিস্বাৰ্থ ভাৱৰ কথা কওঁ, আপোনালোকৰ মনত কেনেধৰণৰ কথা আহে? যিসকল ব্যক্তিয়ে নিজৰ স্বাৰ্থ আৰু জীৱনৰ কথা নাভাবি সমাজত অন্য লোকৰ প্ৰতি দয়া আৰু নিস্বাৰ্থ ভাৱ দেখুৱায়, আচল অৰ্থত সেইজনেই মহান আৰু শ্ৰেষ্ঠ জীৱ। আজি আমি আজিৰ দিনটোৰ বিশেষত্বৰ জৰিয়তে এনে এগৰাকী মানুহৰ কথা আলোচনা কৰিম, যি গোটেই জীৱন কেৱল মানৱ সেৱাই কৰিছিল। তেওঁৰ জীৱনৰ একমাত্ৰ উদ্দেশ্যই আছিল মানৱ সেৱা। ভাৰতীয় নহৈও তেওঁ ভাৰতলৈ আহি ভাৰতীয়ৰ প্ৰতি অত্যন্ত মৰম দেখুৱাই জীৱনৰ বাকীছোৱা কাল ভাৰততে ৰৈ গ'ল। হয়, মই আজি সেইগৰাকী মহান আত্মাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ, যিগৰাকী নাৰীয়ে বিশ্ব ব্ৰহ্মাণ্ডত মানৱ ৰূপ লৈ আহিছিল আৰু বিশ্বত শান্তিৰ বতৰা বিলাইছিল। মাদাৰ টেৰেছা। জন্ম নাম এগ্নেছ গঞ্জা ববাজিঅ'। মাদাৰ টেৰেছা যুগোস্লাভিয়াৰ আড্ৰিয়াটিক সাগৰৰ পাৰত ষ্টপজে চহৰত 1910 চনৰ আজিৰ দিনটোত অৰ্থাৎ 26 আগষ্ট তাৰিখে জন্ম হয়। ষ্টপজেতে তেখেতে প্ৰাথমিক শিক্ষা লাভ কৰে আৰু ইয়াৰ পিছত 1929 চনত মাদাৰ টেৰেছাই ভাৰতলৈ আহে আৰু কলিকতাত থাকিবলৈ লয়। কলিকতাৰ ছেণ্ট মেৰী হাইস্কুলত তেওঁ শিক্ষকতাৰ জীৱন আৰম্ভ কৰে আৰু 1929 চনৰ পৰা 1948 চনলৈকে তেওঁ শিক্ষকতা কৰে। সেই সময়ত কলিকতাৰ মানুহৰ মাজত এক ভীষণ হাহাকাৰ লাগিছিল। চাৰিওফালে অভাৱ দৰিদ্ৰতাই মানুহক আগুৰি ধৰিছিল আৰু ইয়াৰ লগতে হৈছিল মানুহৰ বেমাৰ আজাৰ, কিন্তু তাৰ প্ৰতিকাৰৰ কোনো প্ৰচেষ্টা নাই। মাদাৰ টেৰেছাৰ এই শোকাৱহ দৃশ্যবোৰে অন্তৰত খলকনি তুলিছিল। এদিনৰ এটা বিশেষ ঘটনা যে এখন হস্পিটেলৰ সন্মুখত এগৰাকী মৰো হেন তিৰোতা বাগৰি আছিল আৰু চেষ্টা কৰিও মাদাৰ টেৰেছাই চিকিৎসালয়লৈ চিকিৎসা দিবলৈ অসমৰ্থ হৈছিলে। শেষত ৰোগীগৰাকীৰ তেনেকৈয়ে মৃত্যু হ'ল। সেই দিনাই তেওঁ উপলব্ধি কৰিলে এটি মানৱ সেৱা সংস্কাৰ। তেওঁ তেওঁৰ ইচ্ছাৰ কথা পোপক জনালে আৰু 1950 চনত মাদাৰ টেৰেছাই দ্য ছ'চাইটি অৱ দ্য মিছনেৰীজ অৱ চেৰিটি নামৰ এটা সংস্থা গঠন কৰিছিল। মাদাৰ টেৰেছাই কলিকতাৰ ৰাজপথৰ পৰা বুটলি আনি হাজাৰ হাজাৰ ৰোগীক চিকিৎসা সেৱা আগবঢ়ালে। প্ৰায় 29,000 ৰোগীয়ে আৰোগ্য লাভ কৰিলে। যিসকল শিশু অভাৱ আৰু অনাশ্ৰয়ত ৰাজপথে পথে ঘূৰি ফুৰিছিল, সেইসকলৰ মংগলৰ কাৰণে তেওঁ চিন্তাত নিমগ্ন হৈছিল। তেওঁলোকৰ চিকিৎসা আৰু সংস্থাপনৰ কাৰণে কলিকতাত তেওঁ আৰম্ভ কৰিছিল নিৰ্মল শিশু ভৱন। এই আশ্ৰয়গৃহত থাকি হাজাৰ হাজাৰ শিশুৱে মানুহ হোৱাৰ পথ বিচাৰি পাইছিল। কেৱল শিশু সেৱাৰ বাবে তেওঁ দেশ বিদেশত এনে 20টা আশ্ৰয়গৃহ নিৰ্মাণ কৰিছিল। সেই আশ্ৰয়গৃহবিলাকৰ যোগে তেওঁ শিশুৰ মংগল সাধন কৰিবলৈ সমৰ্থ হৈছিল। কুষ্ঠা, যক্ষ্মা, কলেৰা, টাইফয়েড আদি ৰোগীৰ কাৰণে এবিধ চলন্ত ডিছপেনচেৰীৰ প্ৰচলন কৰিছিল, যাৰ ফলত অনেক ৰোগীয়ে সহজতে চিকিৎসা সেৱা লাভ কৰি আৰোগ্য হোৱাৰ পথ দেখিছিল। তেওঁ কুষ্ঠৰোগীসকলৰ কাৰণে বিশেষভাৱে চিন্তা কৰিছিল। মাদাৰ টেৰেছাই বিশ্বৰ জনসাধাৰণৰ সেৱাৰ নামত প্ৰতিষ্ঠা কৰিছিল 60খনকৈ স্কুল, 200ৰো অধিক চিকিৎসালয়, 54খন কুষ্ঠাশ্ৰম আৰু 20খনতকৈও বেছি অনাথ গৃহ, 350খন চলন্ত ডিছপেনচেৰী, 28টা পৰিয়াল সেৱা কেন্দ্ৰ, এটা যক্ষ্মা ক্লিনিক, 6খন দান্তব্য চিকিৎসালয় আৰু অনেক কমাৰ্চিয়েল স্কুল। মিছনেৰী ব্ৰাদাৰ্ছ অৱ চেৰিটি আৰু ইণ্টাৰনেশ্যনেল এছ'চিয়েশ্যন অৱ ৱাৰ্কাৰ্ছ অৱ মাদাৰ টেৰেছা তেওঁৰ সেৱা বাহিনী। 1964 চনত পোপ পলে তেওঁক মানৱ সেৱা কৰিবলৈ আৰু অধিক সুবিধা দিলে। পোপ পলৰ গাড়ীখন মাদাৰ টেৰেছাই উপহাৰ হিচাপে লাভ কৰাত সেই গাড়ীখনকে দেখুৱাই তেওঁ এখন লটাৰী খেল আৰম্ভ কৰিছিল। এই খেলৰ দ্বাৰা তেওঁ 46 লাখ টকা সংগ্ৰহ হোৱাত সেই টকাৰে
কুষ্ঠ কেন্দ্ৰ নিৰ্মাণ কৰিলে। তেওঁ জীৱনত অনেক খ্যাতি লাভ কৰিছিল। মানৱ সেৱাৰ শ্ৰেষ্ঠ সন্মান মেগছেছে বঁটা লাভ কৰাৰ উপৰিও তেওঁ পোপ জন শান্তি বঁটা, গড ছামাৰিয়ান বঁটা আৰু জন কেনেডি আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। তদুপৰি তেওঁ জৱাহৰলাল নেহৰু পুৰস্কাৰ, টেম্পলটন পুৰস্কাৰ, মেটাৰেট মেগৰষ্টা পুৰস্কাৰ আৰু চিৰিজ মডেল আদি সন্মানো লাভ কৰে। বিশ্ব ভাৰতীয়ই তেওঁক প্ৰদান কৰিছে দেশীকৰোত্তম উপাধি। ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী আৰু 1980 চনত ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰিছিল মাদাৰ টেৰেছাক। তেখেত হ'ল জীৱশ্ৰেষ্ঠ মানুহৰ সৰ্বশ্ৰেষ্ঠ প্ৰতীক। তেখেতে জীৱনকালত বহুতো বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। 1979 চনত মাদাৰ টেৰেছাক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল। জীৱনৰ গোটেই কালছোৱা নিস্বাৰ্থভাৱে মানৱ সেৱা কৰাৰ পিছত 1997 চনত 5 ছেপ্টেম্বৰৰ দিনা কলিকতাত এই মহাত আত্মাৰ চিৰবিদায় হয়। আজিৰ দিনটোৰ বিশেষত্ব অনুষ্ঠানত এই মানৱৰূপী মহান আত্মাৰ আলোচনাৰে আপোনাৰ দিনটো শুভ হওক, তাৰ কামনাৰে মই চন্দ্ৰালীয়ে আপোনাৰ পৰা বিদায় লৈছোঁ। কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। হেভ এ নাইচ ডে। থেংকছ ফৰ ৱাটছিং।